যোৱাকালি এটা টুইষ্ট পাইছোঁ সিদ্ধাৰ্থ সিং IAS কমিশনাৰ অফ হেল্থ তেখেতে এটা নিৰ্দেশ দিছে আমাৰ কোকৰাঝাৰ চিভিল হস্পিটেল ৰুমনাথ ব্ৰহ্ম চিভিল হস্পিটেলটো শ্বিফটিং কৰাৰ কাৰণে এইটো কৈছে কি অহাকালিৰ পৰা যেন যিসকলে অপাৰেশ্যন কৰিব তেখেতক চব মেডিকেল কলেজত শ্বিফটিং কৰিব আমি জানো কোকৰাঝাৰ মেডিকেল কলেজ এতিয়ালৈকে অপেনিং হোৱা নাই আৰু পুৰণা চিভিল হস্পিটেল যেহেতু কোকৰাঝাৰ চিভিল হস্পিটেলটো পুৰণা আৰু ৰুমনাথ ব্ৰহ্ম এটা মেমৰিয়েল চিভিল হস্পিটেলটো যিটো শ্বিফটিং কৰিব বিচাৰিছে এইটো আমি বিৰোধিতা কৰোঁ আৰু কোকৰাঝাৰ জনগণই মানে ইয়াত সকলোৱে বিৰোধিতা কৰিছে কাৰণ তাত যোৱাৰ লগে লগে আমাৰ 10 কিলোমিটাৰ ডিষ্টেঞ্চ আহি যাব আৰু এতিয়ালৈকে মেডিকেল কলেজৰ যি ঠাইত কৰিছে ইয়াত মানুহবিলাক পেচেণ্টবিলাক থকাৰ কাৰণে ইমান সুবিধা আজিলৈকে নাই ইয়াৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যেন কোকৰাঝাৰ চিভিল হস্পিটেলটো হিচাপে ৰাখি মেডিকেল কলেজ হিচাপে ৰাখি সিদ্ধান্ত লোৱাটো ভাল আৰু অসম চৰকাৰে ইমান দুখীয়া হ'ল যে এটা চিভিল হস্পিটেল চলাব নোৱাৰে ইয়াত পৰ্ট গ্ৰেডটো লৈ যাব বিচাৰিছে ইয়াত ডক্টৰসকলক লৈ যাব বিচাৰিছে ইয়াত ষ্টাফবিলাকক লৈ যাব বিচাৰিছে এইটো আমাৰ কোকৰাঝাৰ কাৰণে দুৰ্ভাগ্যজনক আৰু ইয়াত সকলো ৰাইজে সহায় সহযোগ কৰাটো দৰকাৰ এইখিনি মই আহ্বান কৰিছোঁ যিটো কোকৰাঝাৰত ছুইজাৰলেণ্ড বনাব বিচাৰিছিলে এই ছুইজাৰলেণ্ড বনোৱা পৰিৱৰ্তন চৰকাৰে আজি ইমান বেয়াকৈ পৰিৱৰ্তন কৰি আছে এইটোও এটা উদাহৰণ এটা চিভিল হস্পিটেলত যদি ইহঁতে বাচাব নোৱাৰে তেতিয়াহ'লে কি পৰিৱৰ্তনৰ নামত কি ছুইজাৰলেণ্ডৰ নামত কি কথা কৈ আছিল ইয়াৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যেন আজি বা কালিৰ ভিতৰতে এটা ডিচিশ্যন লৈ যেন কোকৰাঝাৰ চিভিল হস্পিটেলটো যেনেকৈ আছিলে সেনেকৈ থকাৰ কাৰণে মই আহ্বান কৰিছোঁ হস্পিটেলখন ইয়াত